হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু এই চেনেলটোৰ সহায়ত আমি ইকনমিক্সৰ বিষয়ে আলোচনা কৰিম। আৰু আজি ইকনমিক্সৰ মাইক্ৰ' ইকনমিক্সটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আৰু আজি মাইক্ৰ' ইকনমিক্সৰ প্ৰথম টপিকটো চেণ্ট্ৰেল প্ৰব্লেম অফ ইকনমিক্সৰ বিষয়ে আলোচনা কৰিম। আৰু ইয়াৰ পিছত কণ্টিনিউ ভিডিঅ'বোৰ আপলোড কৰি যাম। তেনেহ'লে ব'লক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰব্লেমকেইটা চোৱাৰ আগতে আমি আগতে জানি লওঁ ইকনমিক্স মানে কি। বহুত ধৰণৰ ইকনমিক্সে বহুত কিবা কিবি কৈছে, কিন্তু আমি একেবাৰে চিম্পুলকৈ এটা ডেফিনেশ্যন জানি ল'ম। ইকনমিক্স ইজ এ ছ'চিয়েল চায়েন্স। ইটছ ডিল উইথ দ্য হিউমেন বিহেভিয়াৰ ইন দ্য ছ'চাইটি ইন দ্য প্ৰচেছ অফ প্ৰডাকশ্যনছ, কনজামশ্যনছ, এক্সচেঞ্জ এণ্ড ডিষ্ট্ৰিবিউশ্যনছ অফ গুড এণ্ড ছাৰ্ভিচেছ। ইকনমিক্স হৈছে এটা সামাজিক বিজ্ঞান যিয়ে এটা ব্যক্তিৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰে। এটা ব্যক্তিৰ উৎপাদন কৰোঁতে বা বস্তু এটা ক্ৰয় কৰোঁতে কেনেকুৱা ধৰণৰ আচৰণ কৰে সেইটোৰ বিষয়ে আলোচনা কৰে। আৰু ইয়াৰ পিছত চাম আমি পাৰ্থক্য চাম কিছুমান মাইক্ৰ' আৰু মেক্ৰ' ইকনমিক্সৰ। এই মাইক্ৰ' ইকনমিক্সটো আহিছে, মাইক্ৰ' শব্দটো আহিছে গ্ৰীক ৱৰ্ড মাইক্ৰছৰ পৰা, যাৰ অৰ্থ হৈছে স্মল বা সৰু। আৰু মেক্ৰ' শব্দটো আহিছে গ্ৰীক ৱৰ্ড মেক্ৰছৰ পৰা, যাৰ অৰ্থ হৈছে লাৰ্জ বা ডাঙৰ বা বহল অৰ্থ। আৰু মাইক্ৰ' ইকনমিক্সে এটা ব্যক্তিৰ ইনকাম আউটপুটৰ বিষয়ে আলোচনা কৰে। এটা ব্যক্তিয়ে কিমানখিনি ইনকাম কৰি আছে সেইটোৰ বিষয়ে আলোচনা কৰে, তাৰমানে সৰু অৰ্থত। আৰু মেক্ৰ' ইকনমিক্সটো ডাঙৰ অৰ্থত, যেনেকৈ এখন দেশৰ আউটপুট, এখন দেশৰ ইনকামৰ বিষয়ে আলোচনা কৰে এজ এ হোল, এইটো বহল অৰ্থত। আৰু মেক্ৰ' ইকনমিক্সটো ডিমাণ্ড ছাপ্লাইৰ বিষয়ে আলোচনা কৰে। হ'ব এটা ব্যক্তিৰ ডিমাণ্ড, এটা প্ৰডিউচাৰৰ ছাপ্লাইৰ বিষয়ে আলোচনা কৰে। কিন্তু মেক্ৰ' ইকনমিক্সে বহল অৰ্থত, যেনেকুৱা এগ্ৰিগেট ডিমাণ্ড, এগ্ৰিগেট ছাপ্লাইৰ বিষয়ে আলোচনা কৰে। যেনেকুৱা এগ্ৰিগেট ডিমাণ্ড মানে হৈছে গোটেই ডিমাণ্ড, গোটেই দেশটোৰ ডিমাণ্ড, গোটেই দেশৰ ছাপ্লাইৰ বিষয়ে আলোচনা কৰে, এইটো বহল অৰ্থত। এতিয়া আমি প্ৰব্লেমকেইটা আলোচনা কৰোঁ। চেণ্ট্ৰেল প্ৰব্লেম অফ ইকনমিক্স, এইটো দুটা ভাগত ভাগ কৰা হৈছে, প্ৰব্লেম অফ স্কেয়াৰচিটি এণ্ড প্ৰব্লেম অফ চইচ। ইয়াক চেণ্ট্ৰেল প্ৰব্লেম বুলি এইকাৰণে কোৱা হয়, যিকোনো ইকনমি হ'ব পাৰে, ইণ্ডিয়ান ইকনমি হওক, US ইকনমি হওক, যিটোৱে নহওক কিয় সকলো দেশৰেই এই প্ৰব্লেমকেইটা তেওঁলোকে পাই থাকে। এই প্ৰব্লেমকেইটা চাফাৰ কৰিব লগা হয়। তো আগতে জানি লওঁ প্ৰব্লেম অফ স্কেয়াৰচিটি, অভাৱৰ সমস্যা। অভাৱৰ সমস্যা কি, কেনেকৈ হয়? যে হিউমেনছ ৱান্ট আনলিমিটেড। এজন ব্যক্তিৰ অভাৱ, যিমানকেইটা অভাৱ আছে, অসীম অভাৱ, সিহঁতৰ অভাৱ কেতিয়াও পূৰণ কৰা সম্ভৱ নহয় এজন ব্যক্তিৰ যিমানেই তেওঁ পূৰণ নকৰক কিয়, এটাৰ পিছত এটা তেওঁৰ অভাৱ আহিয়ে থাকিব। তেওঁৰ ইচ্ছাও এটাৰ পিছত এটা ওলায়ে থাকিব, মই এইটো হ'ম, এইটো কৰিম, মানে অভাৱ অসীম। আৰু ছেকেণ্ডটো হৈছে লিমিটেড ৰিচৰ্চেছ। আৰু এই অসীম অভাৱবোৰ পূৰণ কৰিবলৈ যিবিলাক সম্পদ আছে একেবাৰে লিমিটেড, কম হ'ব পাৰে। এটা দেশৰ যিমানখিনি সম্পদ আছে এইখিনি সম্পদৰে সম্ভৱ নহয় সকলোবোৰ প্ৰব্লেম ছল্ভ কৰিবলৈ, গতিকে সম্পদৰ পৰিমাণ একেবাৰে নগণ্য। আৰু থাৰ্ডটো হৈছে অল্টাৰনেটিভ ইউজেছ, যে যিমানখিনি ইনকাম বা যিমানখিনি আয় সম্পদ আছে সেইখিনিৰ সহায়ত তেওঁ এটা বস্তুতে অকল খৰচ নকৰে, গোটেইকেইটা কৰিব লগা হয়। হ'ব পাৰে ৱেলফেয়াৰৰ বিষয়ে, যে অকল এটা দ্ৰব্য কিনোতেই তেওঁ খৰচ নকৰে, গোটেইকেইটা কৰিব লাগে, যিটো হৈছে অল্টাৰনেটিভ ইউজেছ। এইটো বহুতো কৰিব লগা হয়। আৰু ইয়াৰ পিছত আছে প্ৰব্লেম অফ চইচ, পচন্দৰ সমস্যা। এইটো তিনিটা ভাগত ভাগ কৰা হৈছে, হোৱাট টু প্ৰডিউচ, হাউ টু প্ৰডিউচ এণ্ড হোম টু প্ৰডিউচ। যে হোৱাট টু প্ৰডিউচ, কি উৎপাদন কৰা হ'ব। এজন উৎপাদকে যেতিয়া উৎপাদন কৰিব লগা হয়, উৎপাদন কৰিবলৈ যায়, তেতিয়া তেওঁ এই প্ৰব্লেমকেইটা চাফাৰ কৰিব লগা হয়। আৰু এই প্ৰব্লেমটো হৈছে যে তেওঁ কি উৎপাদন কৰিব। ইয়াত কনজিউমাৰ গুডছ আছে আৰু প্ৰডিউচাৰ গুডছ আছে। তেওঁ যদি কনজিউমাৰ গুড যিবোৰ আমি ডাইৰেক্টলি কনজিউম কৰোঁ, ডাইৰেক্টলি ফাইনেলি ইউজ কৰোঁ, আমি ডাইৰেক্টলি কিনি আনো, পেপাৰ হওক, পেন হওক, যিটো আমি ডাইৰেক্টলি ইউজ কৰোঁ, খাদ্য বস্তুৱেই হওক। কিন্তু প্ৰডিউচাৰ গুডটো হৈছে যিবিলাকে প্ৰডিউচাৰে বা উৎপাদকে কিনি আনি সেইবিলাক ইউজ কৰি আকৌ বস্তু এটা উৎপাদন কৰিব, উৎপাদনৰ ক্ষেত্ৰত সেইটো ইউজ কৰিব, সেইটো হৈছে প্ৰডিউচাৰ গুড। এতিয়া যদি এটা উৎপাদকে কনজিউমাৰ গুডবিলাক উৎপাদন কৰিবলৈ লয়, তেতিয়াহ'লে মানুহে আকৌ আহি প্ৰডিউচাৰ গুডবিলাক বিচাৰিব, তেওঁ দিব নোৱাৰিব, তাৰমানে এইটো এটা প্ৰব্লেম হৈ গ'ল। কোনটো কৰিব? আৰু তাৰপিছত আছে হাউ টু প্ৰডিউচ, উৎপাদন যে কৰিব, কেনেকৈ উৎপাদন কৰিব, লেবাৰ ইউজ কৰিব নে কেপিটেল ইউজ কৰিব। এতিয়া যদি লেবাৰ ইউজ কৰে, লেবাৰসকলক ৱেজ বহুত দিব লাগিব, আৰু ইয়াৰ পৰৱৰ্তী সিহঁতে মানে যিখিনি তেওঁলোকে আউটপুট ওলাই দিব একেবাৰে কম কৰি দিব, একেবাৰে কম ওলাব, মানে লাহে লাহে কৰিব,
কিন্তু কেপিটেল যদি ইউজ কৰে আনহাতে তেনেহ'লে বহুত উৎপাদন কৰিব পাৰিব, সোনকালে উৎপাদন কৰিব পাৰিব। কিন্তু ইয়াৰ প্ৰব্লেম হৈছে যে আনএমপ্লয়মেণ্ট বাঢ়ি যাব, কাৰণ সকলোবোৰ যদি মেচিনেই কৰে মানুহৰ তাত প্ৰয়োজন নহয়। গতিকে কেপিটেল ইনটেনচিভ কৰিলেও ইয়াৰ প্ৰব্লেম এটাই আহি যাব, আনএমপ্লয়মেণ্টৰ, আৰু লেবাৰ কৰিলেও প্ৰডাকশ্যনত ইমান উন্নত নহয়। এইটো এটা প্ৰব্লেম। আৰু তাৰপিছততো আহিছে হোম টু প্ৰডিউচ, কাৰ বাবে উৎপাদন কৰিব, উৎপাদনখিনি যে কৰিব কাৰ বাবে কৰিব। এতিয়া ইয়াত আমি দুটা ভাগত ভাগ কৰিছোঁ, এটা হৈছে লয়াৰ ক্লাছ আৰু এটা হৈছে আপাৰ ক্লাছ। যে আপাৰ ক্লাছ হৈছে যে যিহঁতৰ হাই ইনকাম আৰ্ণ কৰে, যিহঁতে যেনেকুৱা আজি আইফোন ওলাই আছে মাৰ্কেটত, আইফোন সকলোৱে কিনিব নোৱাৰে, যিহঁতৰ হাই ইনকাম আছে সিহঁতে কিনিব পাৰে। গতিকে প্ৰডিউচাৰৰ এইটো এটা প্ৰব্লেম ফেচ কৰিব লগা হয়। প্ৰডিউচাৰ এটা উৎপাদকে বিচাৰে যে মই সকলোকে দিব বিচাৰোঁ, তাৰমানে সকলোৱে তেওঁৰ বস্তুটো কিনক, তেনেহ'লে তেওঁৰ চেল বৃদ্ধি হ'ব আৰু ইনকাম প্ৰফিটটো বাঢ়ি যাব। কিন্তু এইটো এটা প্ৰব্লেম হৈ যায়। যদি এটা বস্তু চিপ একেবাৰে কম দামত বনাই দিয়ে তেনেহ'লে ডাঙৰ মানুহ সেইবিলাক নিকিনে, তাৰপৰা যিহঁতৰ ইনকাম হাই আছে সিহঁতে এইটো নিকিনে। আৰু যদি হাই কৰি দিয়ে তেতিয়াহ'লে লয়াৰসকলে কিনিবই নোৱাৰে। তো এইটো এটা প্ৰব্লেম আহি যায়। তো প্ৰব্লেম অফ চইজত তিনিটাই প্ৰব্লেম, কেনেকৈ উৎপাদন কৰিব, কি উৎপাদন কৰিব আৰু কাৰ বাবে উৎপাদন কৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছত মই কণ্টিনিউ মাইক্ৰ' ইকনমিক্সৰ ভিডিঅ' আপলোড কৰি যাম আৰু কনচেপ্টবোৰ অতি সহজে অতি চিম্পলকৈ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। Thanks for watching. Don't forget to subscribe and like this video.